মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিবলগীয়া পাঠটি হ'ল তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নং 2 আমাৰ চৌপাশৰ প্ৰাণীবোৰ। শিক্ষাৰ্থীসকল, তোমালোকে নিজৰ কিতাপৰ 2 নং পাঠটি উলিয়াই ল'লে এই ছবিটো দেখিবলৈ পাবা। ইয়াত শিখামণি নামৰ ছাত্ৰী এজনীয়ে বিদ্যালয়লৈ গৈ থাকোঁতে পুখুৰী এটাত দুজন মাছমৰীয়াই জালেৰে মাছ ধৰা দেখিবলৈ পাইছিল আৰু তাই লক্ষ্য কৰিছিল যে মাছমৰীয়া দুজনে মাছৰ সৈতে জালত উঠি অহা ভেকুলীবোৰ এৰুৱাই মাটিত এৰি দিছে। তাৰে কিছুমান ভেকুলীয়ে মাটি পাই জঁপিয়াবলৈ ধৰিছে আৰু কিছুমানে পানীত পৰি সাঁতুৰিবলৈ ধৰিছে। আনহাতে ভুলবশতঃ ভেকুলীৰ লগতে মাছমৰীয়াই 2টা মাছ মাটিত এৰি দিছিল। ইয়াৰে এটা মাছ কেনেবাকৈ পানীত পৰি সাঁতুৰি দূৰলৈ গুচি গ'ল যদিও মাটিত থকা মাছটোৱে আকৌ ধৰফৰাবলৈ ধৰিছিল। এই ঘটনাবোৰ প্ৰত্যক্ষ কৰি তাইৰ মনত বহুতো প্ৰশ্ন আহিছিল আৰু তাই বিদ্যালয়ৰ শ্ৰেণী শিক্ষকৰ লগত আলোচনা কৰি প্ৰশ্নবোৰৰ উত্তৰ জানি ল'ব বুলি মনতে ভাবি লৈছিল। শিক্ষাৰ্থীসকল, তোমালোকে নিজৰ ঘৰৰ চাৰিওফালে বা ৰাস্তাৰে গৈ থাকোঁতে নিশ্চয় বিভিন্ন প্ৰাণী বা জীৱ-জন্তু দেখিবলৈ পোৱা। এই প্ৰাণীবোৰৰ আকাৰ, আকৃতি, খাদ্য, বাসস্থান আদিৰ ক্ষেত্ৰত বিভিন্ন পাৰ্থক্য আছে। যেনে কিছুমান প্ৰাণী দেখাত ডাঙৰ, আকৌ কিছুমান প্ৰাণী দেখাত সৰু। কিছুমান প্ৰাণী থাকে পানীত, আকৌ কিছুমান প্ৰাণী থাকে মাটিত। কিছুমান প্ৰাণী আকৌ পানী, মাটি দুয়ো জেগাতে থাকিব পাৰে। বাসস্থানৰ ওপৰত ভিত্তি কৰি প্ৰাণীক 3টা ভাগত ভাগ কৰা হৈছে, যেনে জলচৰ প্ৰাণী, স্থলচৰ প্ৰাণী আৰু উভচৰ প্ৰাণী। পানীত থকা প্ৰাণীক জলচৰ প্ৰাণী বুলি কোৱা হয়, যেনে মাছ, কেঁকোৰা, শামুক আদি। আনহাতে মাটিত থকা প্ৰাণীক স্থলচৰ প্ৰাণী বুলি কোৱা হয়, যেনে বাঘ, হাতী, সিংহ আদি। কিছুমান প্ৰাণী আকৌ মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পাৰে। এনেধৰণৰ প্ৰাণীক উভচৰ প্ৰাণী বুলি কোৱা হয়, যেনে ভেকুলী, সাপ, ঘৰিয়াল আদি। স্থলচৰ প্ৰাণীক আকৌ 2টা ভাগত ভাগ কৰা হয়, যেনে ঘৰচীয়া প্ৰাণী আৰু বনৰীয়া প্ৰাণী। মানুহৰ ঘৰত থকা প্ৰাণীবোৰক ঘৰচীয়া প্ৰাণী বোলে, যেনে গৰু, ছাগলী, হাঁহ আদি। ইহঁতক মানুহে থকাৰ বাবে ঠাইৰ ব্যৱস্থা কৰি দিয়াৰ লগতে খাদ্য বা আহাৰৰো ব্যৱস্থা কৰি দিয়ে। আনহাতে হাবি বা জংঘলত থকা প্ৰাণীবোৰক বনৰীয়া প্ৰাণী বোলে, যেনে সিংহ, বাঘ, হাতী আদি। ইহঁতে নিজে নিজৰ আহাৰ আৰু থকা ঠাইৰ ব্যৱস্থা কৰি লয়। প্ৰাণীৰ চলা-ফুৰা বা চাল-চলন অনুসৰি আকৌ প্ৰাণীবোৰক 3টা ভাগত ভাগ কৰা হৈছে, যেনে জঁপিয়াই যোৱা প্ৰাণী, উৰি যোৱা প্ৰাণী আৰু বগাই যোৱা প্ৰাণী। ভেকুলী, শহাপহু, ঘনচিৰিকা আদি হৈছে জঁপিয়াই যোৱা প্ৰাণী। ইহঁতে জঁপিয়াই জঁপিয়াই ইফালৰ পৰা সিফাললৈ চলা-ফুৰা কৰে। সাপ, ঘৰিয়াল, তেজপীয়া আদি প্ৰাণীবোৰ হৈছে বগাই যোৱা প্ৰাণী। ইহঁতে বগাই বা বগুৱা বাই চলা-ফুৰা কৰে। আনহাতে আমাৰ ওপৰত থকা নীলা আকাশলৈ লক্ষ্য কৰিলে আমি বিভিন্ন প্ৰকাৰৰ চৰাই উৰি থকা দেখিবলৈ পাওঁ। চৰাইৰ হাড়বোৰ ফোঁপোলা হোৱাৰ বাবে ইহঁতৰ দেহটো পাতল হয় আৰু ইহঁতৰ ডেউকাও যথেষ্ট শক্তিশালী হয়, যাৰ বাবে চৰাইবোৰে উৰি দূৰ-দূৰণিৰ ঠাইলৈ যাব পাৰে। শগুন, চিলনী, কাউৰী, বালিমাহী আদি চৰাইবোৰক উৰি যোৱা প্ৰাণী বুলি কোৱা হয়। উট পক্ষী, পেঙ্গুইন এই চৰাইবোৰে আন চৰাইৰ দৰে উৰিব নোৱাৰে। ইহঁতে খোজ কাঢ়ি বা দৌৰি এঠাইৰ পৰা আন ঠাইলৈ চলা-ফুৰা কৰে।
1 নং প্ৰশ্ন উত্তৰ লিখা। প্ৰশ্ন ক, মাছে কেনেকৈ পানীত সাঁতোৰে? উত্তৰ, মাছে দেহৰ দুয়োকাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতোৰে। প্ৰশ্ন খ, ভেকুলীক কিয় উভচৰ প্ৰাণী বোলে? মাটি আৰু পানী উভয়তে থাকিব পাৰে বাবে ভেকুলীক উভচৰ প্ৰাণী বুলি কোৱা হয়। প্ৰশ্ন গ, আশ্ৰয়স্থলীৰ বিষয়ত ভিত্তি কৰি প্ৰাণীবোৰক কি কি ভাগত ভগোৱা হৈছে? উত্তৰ, আশ্ৰয়স্থলীৰ বিষয়ত ভিত্তি কৰি প্ৰাণীবোৰক ঘৰচীয়া আৰু বনৰীয়া এই দুটা ভাগত ভগোৱা হৈছে। প্ৰশ্ন ঘ, আমি ঘৰচীয়া প্ৰাণীবোৰৰ যত্ন কেনেকৈ লওঁ? উত্তৰ, আমি ঘৰচীয়া প্ৰাণীবোৰক সময়মতে খাদ্য আৰু পানী যোগান ধৰোঁ, থকা ঠাইৰ ব্যৱস্থা কৰি দিওঁ, বেমাৰ হ'লে পশু চিকিৎসালয়ত চিকিৎসা কৰোঁ। এনেদৰে আমি ঘৰচীয়া প্ৰাণীবোৰক যত্ন লওঁ। প্ৰশ্ন ঙ, গাখীৰৰ পৰা তৈয়াৰ কৰিব পৰা 4বিধ খাদ্যবস্তুৰ নাম লিখা। উত্তৰ, ঘিউ, চানা, দৈ আৰু ক্ৰীম। প্ৰশ্ন প্ৰথম ছ, প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে? লিখা। উত্তৰ, গৰুৱে খেতি পথাৰত হাল বায় আৰু ধানৰ মৰণাও মাৰে। মানুহে ঘৰত পহৰা দিবলৈ কুকুৰ পোহে। কিছুমান মানুহে নিগনিৰ উৎপাত কমাবৰ বাবে মেকুৰী পোহে। এনেদৰে প্ৰাণীয়ে আমাক বহুতো কামত সহায় কৰে। প্ৰশ্ন 2, এটা শব্দত উত্তৰ লিখা। প্ৰশ্ন ক, পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম। উত্তৰ, পেঙ্গুইন। প্ৰশ্ন খ, আটাইতকৈ সৰু চৰাইবিধৰ নাম। উত্তৰ, হামিংবাৰ্ড। প্ৰশ্ন গ, মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম। উত্তৰ, ভেকুলী। প্ৰশ্ন ঘ, দেহত থকা ফুলেৰে উশাহ নিশাহ লোৱা প্ৰাণী এবিধৰ নাম। উত্তৰ, মাছ। প্ৰশ্ন ঙ, ৰাতি মানুহৰ ঘৰত পহৰা দিয়া প্ৰাণী এবিধৰ নাম। উত্তৰ, কুকুৰ। প্ৰশ্ন প্ৰথম ছ, ডেউকাৰ সহায়ত পানীত সাঁতোৰা প্ৰাণী এবিধৰ নাম। উত্তৰ, পেঙ্গুইন। প্ৰশ্ন 3, খালী ঠাই পূৰ কৰা। প্ৰশ্ন ক, মাছে দেহৰ দুয়োকাষে থকা ডেছ আৰু পিছ অংশত থকা ডেছৰ সহায়ত পানীত সাঁতোৰে। ফান, ফিচাৰ। প্ৰশ্ন খ, মাছে ডেছ সহায়ত উশাহ নিশাহ লয়। উত্তৰ, ফুলৰ। প্ৰশ্ন গ, চৰাইৰ ডেছ ফোঁপোলা হোৱাৰ বাবে দেহাটো ডেছ। উত্তৰ, হাড়বোৰ পাতল। প্ৰশ্ন ঘ, পেঙ্গুইনে ডেছ সহায়ত পানীত সাঁতোৰে। উত্তৰ, ডেউকাৰ। প্ৰশ্ন ঙ, উট পক্ষী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডেছ চৰাই। উত্তৰ, ডাঙৰ। প্ৰশ্ন 4, কোনবোৰ প্ৰাণীয়ে আমাক বিভিন্ন কামত সহায় কৰে? লিখা। উত্তৰ, গৰু, কুকুৰ, মহ, ঘোঁৰা, হাতী আদি।